সোণাৰীত কেবৰ বিৰুদ্ধে এক উত্তপ্ত পৰিস্থিতি জিলা উপায়ুক্ত কাৰ্যালয় আৰু বিজেপি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা অৰ্থনৈতিক অচলাৱস্থাৰ বাবে কেব বাতিলৰ দাবী চৰকাৰক গোৱালপাৰা পলিটেকনিকৰ 4 ছাত্ৰই হাত কাটি তেজেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰে পলিটেকনিকখনত অধ্যয়নৰত শিক্ষাৰ্থীসকলে কেবৰ বিৰুদ্ধে ওলাই আহি পৰীক্ষা বৰ্জন কৰে আমি মাতৃভূমিৰ কাৰণে আমি গোটেইবিলাক যিমান অসমৰ ৰাইজ আছে সবে নিজৰ আত্মবলিদান দিব কাৰণে চাৰি ছাত্ৰক্ৰমে মানৱ প্ৰতিম দত্ত মৃত্যুঞ্জয় কুমাৰ ৰায় বিকাশ ডেকা আৰু সুৰজ কুমাৰ নাথে হাত কাটি তেজেৰে জয় আই অসম নৌ কেব লিখি কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰে যদি কেব বাতিল নহয় তেতে আত্মদাহ দিবলৈ কুণ্ঠাবোধ নকৰে বুলি বিজেপি চৰকাৰ খকিয়াই দিয়া সাধাৰণ সম্পাদক মৃত্যুঞ্জয় কুমাৰ ৰায়ে কেবৰ বিৰুদ্ধে পিছ পৰি নৰল ভজু সোণাৰী অটো চালক সন্থা শতাধিক অটো চালকে কেবৰ বিৰুদ্ধে গাঁওবাসীক সজাগ কৰিবলৈ বিভিন্ন ঠাইত গৈ প্ৰতিবাদ সাব্যস্ত কৰে গহপুৰত কেবৰ বিৰুদ্ধে ৰেলপথ অৱৰোধ অসমীয়া জাতি ৰক্ষাৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলো আৰু বিভিন্ন ধৰণৰ দল সংগঠন ছাত্ৰ ছাত্ৰী আবদ্ধ কৰিলে গহপুৰৰ ৰেলপথ আৰু কেবৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে